নমস্কাৰ, মই নাজিম পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ চিম্পুল অনলাইন গাইড ইউটিউব চেনেললৈ। তো আমি এনেকৈ বিশেষ স্কিমৰ এনেকুৱা কোনো ধৰণৰ আমি ভিডিঅ' নিদিওঁ বাৰু। তো বাকী আজি ভাবিলোঁ যে জীৱন প্ৰেৰণা আঁচনি এটা স্কিম আমাৰ চলি আছে আৰু সেইটো বহুতে যদি নাজানে, সেইটো বিষয়ে গম পোৱা নাই, এইটো গ্ৰেজুৱেশ্যন কেণ্ডিডেটে কৰিব পাৰে। আৰু বহুত কেণ্ডিডেটে মোক সুধি আছে যে দাদা এইটো মই এতিয়া গ্ৰেজুৱেশ্যন কৰিলোঁ, গ্ৰেজুৱেশ্যন কৰাৰ পিছত এতিয়া মইতো ক'তো এডমিশ্যন লোৱা নাই, এতিয়া মই কৰিব পাৰিম নে নোৱাৰিম। তো এইটো মই জনাব বিচাৰোঁ যে এইটো তোমাৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট হোৱাৰ পিছত এইটো মানে কৰিব পাৰে, কেণ্ডিডেটে কৰিব পাৰে। যদি তুমি ক'ৰবাত এডমিশ্যন লৈছা তেতিয়াহ'লেও কৰিব পাৰিবা, যদি নাই লোৱা তেতিয়াহ'লেও কৰিব পাৰিবা, ঠিক আছে। আৰু CM ছাৰে এইটো বিষয়ে কেনেকৈ কি কৈছে মই স্ক্ৰীণত অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। যিসকলে 2025 চনত ডিগ্ৰী বা স্নাতক পৰীক্ষা পাছ কৰিছে তেওঁলোকে যাতে ভৱিষ্যত জীৱনৰ বাবে সাজু হ'ব পাৰে, অন্ততঃ এটা বছৰৰ বাবে আমি তেওঁলোকক মাহেলী 2500 টকাৰ এটা সৰু প্ৰেৰণামূলক ভাত্তা আগবঢ়াম। ইয়াৰ কাৰণ কি? ডিগ্ৰী পাছ কৰাৰ পিছত দেউতা মাক টকা খুজিবৰ বাবে আমি ভাল নাপাওঁ, কিন্তু লগে লগে চাকৰি এটাও নাপাওঁ। এটা বছৰ নিজক প্ৰস্তুত কৰিবৰ বাবে লাগে। এই নতুন আঁচনিখন আমি যোৱা 1 তাৰিখে আৰম্ভ কৰিছোঁ। পৰ্টেল খোলা আছে। 2025 চনত স্নাতক ডিগ্ৰী উত্তীৰ্ণ হোৱা অসমৰ গভৰ্ণমেণ্ট বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীত উত্তীৰ্ণ হোৱা সকলো যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখনৰ বাবে আবেদন নিশ্চয় জনাব। দেখিলে CM ছাৰে কি কৈছে আৰু এই আঁচনিটো কেনেকৈ এপ্লাই কৰে মই ষ্টেপ বাই ষ্টেপ দেখাবৰ কাৰণে চেষ্টা কৰিম। আহক মোৰ কম্পিউটাৰ স্ক্ৰীণত আহক, তাৰপিছত মই কেনেকৈ এপ্লাই কৰে ষ্টেপ বাই ষ্টেপ মই দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু তাৰ আগতে যদি আমাৰ চেনেলটো চাই আছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাৰ পৰা ডাইৰেক্ট ইয়ালৈ আহিব পাৰে। অহাৰ পিছত পোনপ্ৰথমে আপোনালোকে কি কৰিব, ইয়াত ওপৰত এইটো দেখিছেনে লোকেশ্যন, আছাম লোকেশ্যন বুলি চিলেক্ট দেখিছেনে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, ঠিক আছে। তো মই আপোনাৰ এতিয়া জাষ্ট এনেকৈ কৰি মই দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু লাষ্টৰ যোনটো একনলেজমেণ্ট ডাউনলোড হয়, মই ডাউনলোড পৰ্যন্তটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে। তো ইয়াত মই মৰিগাঁও চিলেক্ট কৰিলোঁ, কৰি পেলাই অ'কে কৰিলোঁ। চাওক আমাৰ পেজটো অকণমান লোড ল'ব, কাৰণ মানে এতিয়া চাৰ্ভাৰটো বহুত বেয়া হৈ আছে, তো সেইবোৰ মই এটা মানে বনাবৰ কাৰণে চেষ্টা কৰিলোঁ, ঠিক আছে। তো আমি পোনপ্ৰথমে কি কৰিব, কণ্টিনিউ এজ এ গেষ্ট বুলি অপশ্যনটো আছে দিছেনে, প্ৰথম লগ ইন কৰিব নালাগে কাৰণ ইয়াত ID বনোৱা নাই একচুৱেলি। তো আমি কণ্টিনিউ এজ এ গেষ্টত ক্লিক কৰিম, ঠিক আছে। ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনাৰ মেল ফিমেল কেণ্ডিডেট বা ট্ৰান্সজেণ্ডাৰ হয় সেইটো চিলেক্ট কৰিব। তো মই ফিমেল চিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াত আপোনাৰ কোনটো গ্ৰুপৰ কেণ্ডিডেট হয় মানে বয়সটো, তো সেইটো চিলেক্ট কৰিব। মই চিলেক্ট কৰিছোঁ 21ৰ পৰা 60 বছৰৰ ভিতৰৰ কেণ্ডিডেট, ঠিক আছে। তো এইটো চিলেক্ট কৰিব। কৰাৰ পিছত ইয়াত ৰিলিজিয়ন কি হয়, ৰিলিজিয়নটো চিলেক্ট কৰিব, ঠিক আছে। তো ৰিলিজিয়নটো চিলেক্ট কৰিলোঁ। ৰিলিজনটো চিলেক্ট কৰাৰ পিছত ইয়াত যদি ফিজিকেল হেণ্ডিকেপ হয় তেনেহ'লে ইয়েছ চিলেক্ট কৰিব, আৰু যদি নহয় তেনেহ'লে ন' চিলেক্ট কৰিব, ঠিক আছে। তো এইটো মই ন' চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াত আপোনাৰ চিলেক্ট কৰিব লাষ্ট মানে কি কমপ্লিট কৰিছিলে, তো মানে 2025ৰ গ্ৰেজুৱেশ্যনৰ কেণ্ডিডেটখিনি হ'ব লাগিব একচুৱেলি। তো এতিয়া 2025ৰ গ্ৰেজুৱেশ্যনৰ কেণ্ডিডেট হ'বলৈ মাষ্ট বি সেইটো হয়, ঠিক আছে। তো গ্ৰেজুৱেশ্যনতকৈ যদি ওপৰত হয়, যদি পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে কৰিব পাৰে, ঠিক আছে। তো মই গ্ৰেজুৱেশ্যনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত মেৰিড আনমেৰিড এইটো চিলেক্ট কৰিব লাগে। তো মেৰিড আনমেৰিডটো এইটো চিলেক্ট কৰিব। কৰাৰ পিছত ইয়াত আপুনি কাৰ ওপৰত নিৰ্ভৰ কৰে, ঠিক আছে। তো আপোনাৰ মানে ঘৰত কোনে উপাৰ্জন কৰে সেইটো সুধিছে। ইয়াত তোমাৰ দেউতা দিব পাৰা, মাৰ দিব পাৰা। তো এইটো তোমালোকে চেক কৰিব পাৰা, ঠিক আছে, এইটো দিব পাৰা। তো এইটো মই ফাদাৰ চিলেক্ট কৰিলোঁ। কৰাৰ পিছত তোমাৰ ফাদাৰে কি কৰে সেইটো অপশ্যন মানে সুধিছে ইয়াত, ফাদাৰে কি কৰে। তো সেই বস্তুটো তোমালোকে চাই দিবা। যদি তোমালোকৰ দেউতাই হেৰি কৰে মানে খেতিয়ক হয় বা এনেকুৱা অন্য কিবা কাম কৰে, ইয়াততো সেনেকুৱা ধৰণৰ এনেকুৱা অপশ্যন নাই। তো সেইটো তেতিয়াহ'লে এইটো চিলেক্ট কৰিবা। এইটো আনঅৰ্গেনাইজ ছেক্টৰ বুলি অপশ্যন আহিছে, তাত চিলেক্ট কৰিবা। তাৰপিছত কৰিব পাৰিবা, কাৰণ মানে যোনখিনি কেণ্ডিডেট এনেকুৱা আছে দেউতাকহঁতে ক'ৰবাত কিবা কাম কৰে আৰু দিয়াৰ পিছত ইয়াত সুধিছে BPL কাৰ্ড আছে নে APL কাৰ্ড আছে সেইটো সুধিছে। তো যোনখিনি কেণ্ডিডেটৰ APL কাৰ্ড আছে APL বুলি দিব, আৰু যোনখিনি কেণ্ডিডেটৰ BPL কাৰ্ড আছে BPL কাৰ্ড দিব, ঠিক আছে। তো এইটো মই BPL কাৰ্ডটো দিছোঁ। তাৰপিছত ইয়াত সুধিছে যে তোমালোকে গাঁৱলীয়া জেগাৰ পৰা বিলং কৰা নাই মানে হেৰি চিটি জেগাৰ পৰা, ঠিক আছে। মানে তোমালোকৰ ৰয়েল এৰিয়াটো সুধিছে, ঠিক আছে। মানে গাঁৱলীয়া এলেকা হয় নে না চিটি এলেকা হয়। তো সেইটো তোমালোকৰ যি হয় সেইটো চিলেক্ট কৰিবা। যদি তোমালোকৰ গাঁও হয় ৰয়েল এৰিয়া কৰিবা, তোমালোকৰ গাঁৱলীয়া হয় তেনে ৰয়েল এৰিয়া চিলেক্ট কৰিবা। আৰু যদি তোমাৰ
মানে চিটি হয় তেতিয়াহ'লে তাৰপিছত ইয়াত তোমাৰ আৰবান চিলেক্ট কৰিব পাৰা। আৰবান চিলেক্ট কৰিলে মানে তোমালোকৰ এইটো চিটি এৰিয়া, ঠিক আছে। তো মই এইটো গাঁৱলীয়া এলেকাৰ পৰা মানে বিলং কৰোঁ। তো মই এইটো ৰয়েল চিলেক্ট কৰিলোঁ। কৰাৰ পিছত ইয়াত সুধিছে তোমাৰ ঘৰটো তোমালোকৰ যোনটো ঘৰ আছে এতিয়া বৰ্তমান, তো এই ঘৰটো পকা ঘৰ নে নাই কেঁচা ঘৰ, তো সেইটো দিব দিছে। বা ইয়াত তুমি নিদিলেও মানে প্ৰব্লেম নাই, এনেকৈ নাথাকে। তেতিয়াহ'লে নান চিলেক্ট কৰিব পাৰে, নহ'লে যদি পকা ঘৰ বা কেঁচা ঘৰ কোনটো আছে সেইটো চিলেক্ট কৰিব পাৰে, ঠিক আছে। মই পকা ঘৰ চিলেক্ট কৰিছোঁ, পাক্কা হাউচ চিলেক্ট কৰিলোঁ। তাৰপিছত এডুকেশ্যন এনেকৈ অপশ্যন আহিব। ইয়াত তোমাৰ এডুকেশ্যন ফাৰ্ষ্ট তোমাৰ এডুকেশ্যন ক্লিক কৰিব লাগিব। এডুকেশ্যন ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ইয়াত সুধিছে তোমাৰ গ্ৰেজুৱেশ্যন। আমি গ্ৰেজুৱেশ্যন চিলেক্ট কৰিম, গ্ৰেজুৱেশ্যন কেণ্ডিডেট যেতিয়া। তাৰপিছত ইয়াত সুধিছে যে ষ্ট্ৰীমটো কি আছিলে সেইটো সুধিছে। তো ষ্ট্ৰীমটো এইটো দি দিবা, তোমালোকৰ যোনটো হয় আৰ্ট চায়েন্স কমাৰ্চ এইটো তোমাৰ যোনটো হয় এইটো চিলেক্ট কৰিবা। তো মই চায়েন্স চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত ইয়াত তোমাৰ পাৰ্চেণ্টেজটো সুধিছে যে কিমান পাৰ্চেণ্টেজ আছিলে, ঠিক আছে। তো সেই পাৰ্চেণ্টেজটো তোমালোকৰ দি দিবা, যিমান পাৰ্চেণ্টেজ আছিলে তোমালোকৰ। তো পাৰ্চেণ্টেজটো দিয়াৰ লগে লগে তোমালোকে কোন মানে ইনষ্টিটিউটত পঢ়িছিলা, প্ৰাইভেট আছিলে নে গভৰ্ণমেণ্ট আছিলে নে এইটো সুধিছে। তো সেইটো তোমালোকে ক'ব লাগিব। তো আমি গভৰ্ণমেণ্টত পঢ়িছিলোঁ, তো গভৰ্ণমেণ্ট চিলেক্ট কৰিম। তাৰপিছত তোমাৰ ৰেগুলাৰ আছিলে নে নাই সুধিছে। তো এইটো তোমালোকে ৰেগুলাৰটো চিলেক্ট কৰিবা। আৰু তোমালোকৰ কথা, তোমালোকে যদি ৰেগুলাৰ আছিলে ৰেগুলাৰ চিলেক্ট কৰিব পাৰা। মই ৰেগুলাৰ চিলেক্ট কৰিলোঁ। তাৰপিছত তাত হোষ্টেলত থাকি পেলাই পঢ়িছিলা নে নাই ডে টু ডে গৈ পেলাই কলেজলৈ গৈ পেলাই তাৰ পৰা পঢ়িছিলা, তো সেইটো সুধিছে। তো সেইটো আমি ডে টু ডে দিলোঁ, ডে চিলেক্ট কৰিলোঁ। তো মানে আমি ৰেগুলাৰ অহা যোৱা কৰিছিলোঁ। তো তাৰপিছত ইয়াত তোমাৰ যে এডমিশ্যন লৈছিলা, এডমিশ্যন লওঁতে তোমাৰ স্কলাৰশ্বিপ পাইছিলা নে নাই এইবিলাক সুধিছে একচুৱেলি। তো তোমালোকে যদি পাইছিলে চিলেক্ট কৰিবা, নহ'লে ইয়াত চিলেক্ট কৰিব পাৰা। ইয়াত তোমালোকে চিলেক্ট কৰিব পাৰা নাম দ্য এৱাৰ্ড বুলি চিলেক্ট কৰিব পাৰা। তো ইয়াত মই চিলেক্ট কৰিলোঁ। কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাবা। দেখা পোৱাৰ পিছত তললৈ অপশ্যন আহিব, তললৈ অকণমান স্ক্ৰল কৰিবা। তলত দেখিছা জীৱন প্ৰেৰণা স্কিম তোমাৰ এইটো আহি গৈছে, অলপ তলত ক্লিক কৰিবা। জীৱন প্ৰেৰণা আঁচনিতে ক্লিক কৰিবা। কৰাৰ পিছত ইয়াত তোমাৰ পাৰ্মানেণ্ট অফ আছাম তোমাক সুধিছে যে অসমৰ তুমি কেণ্ডিডেট পাৰ্মানেণ্ট মানুহ হয় নে তোমাক সুধিছে। তো তুমি ইয়েছ চিলেক্ট কৰিবা। এমপ্লয়ড নে আনএমপ্লয়ড এইটো সুধিছে। তুমি যদি কিবা কৰি আছা তো এমপ্লয়ড দিব পাৰা, যদি নাই কৰা তেনেহ'লে আনএমপ্লয়ড দিব পাৰা, ঠিক আছে। মই আনএমপ্লয়ড চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত ইয়াত তোমাৰ ৰেজিষ্টাৰ এনেকুৱা আছে নেকি, কণ্টেক্টৰ এনেকুৱা ৰেজিষ্টাৰ আছে নেকি সুধিছে। তো সেইটো নকৰিব পাৰা, যদি তোমালোকৰ কথা। আৰু তোমালোকৰ আৰু এটা মাজতে এটা স্কিম চলিছিলে, যোনটো তোমাৰ নিযুত মইনা আঁচনি স্কিম এটা চলিছিলে। সেইটো তোমালোকে এপ্লাই কৰিছিলা নে বা তাৰ কিবা বেনিফিট পাইছা নেকি সেইটো সুধিছে। যদি তোমালোকে নিযুত মইনা আঁচনি কিবা বেনিফিট পোৱা নাই তেনেহ'লে ন দিবা, যদি পাইছা তেন্তে ইয়েছ দিবা, ঠিক আছে। এইটো তোমাৰ মানে মিছা দি পেলাই কোনো লাভ নাই, কাৰণ তোমাৰ যেতিয়া মিছা দিবা ভেৰিফিকেশ্যনত তুমি ফচি যাবা, ঠিক আছে। তো সেইটো তোমালোকে যোনটো সঁচা সেইটো দিবা। 10 লাখ মানে ইনকম তোমালোকৰ 10 লাখৰ ওপৰত হয় বা 10 লাখ হয়, তেতিয়াহ'লে তুমি এইটো ইয়েছ কৰিবা। যদি তোমাৰ 10 লাখৰ ওপৰত নহয় তেতিয়াহ'লে ন কৰিবা, ঠিক আছে। ন কৰিলোঁ। তাৰপিছত তোমাৰ ন কৰিবা। তোমাৰ বস্তুখিনি ভালকৈ বা চেক কৰি ল'বা, চাই মেলি পেলাই কৰিবা। কাৰণ মানে কিবা যদি তুমি মিছা ইনফৰমেশ্যন দিয়া তেতিয়াহ'লে তোমাৰ মানে এইটো ৰিজেক্ট হৈ যাব, ঠিক আছে। এনেই তোমাৰ এপ্লাই হৈ যাব, সেইটো কাম নাই, ৰিজেক্ট হৈ যাব, ঠিক আছে। তো বাকী তোমাৰ যদি গ্ৰেজুৱেশ্যনটো যদি তোমালোকৰ গ্ৰেজুৱেশ্যন 2025 কৰা হয় মানে হয় তেন্তে ইয়েছ কৰিবা। আৰু যদি ন কৰা নট এলিজিবল বুলি আহি যাব, ঠিক আছে। তো এইটো তোমালোকৰ যদি 2025 কেণ্ডিডেটৰ কাৰণে হয়, তো এইটো ইয়েছ কৰিম। ইয়েছ কৰাৰ লগে লগে এইটো আহি গ'ল। তোমাৰ ইয়াত ফোন নম্বৰটো দিম, দি পেলাই এইটো টিক কৰিম। টিক কৰি পেলাই এইটো ৰিকুৱেষ্ট OTP ক্লিক কৰিম, ঠিক আছে। ৰিকুৱেষ্ট OTP ক্লিক কৰিম। তাৰপিছত OTP আহিলে মানে ভৰাম কেনেকৈ মই এইটো দেখাই আছোঁ বাৰু, ঠিক আছে। এইটো আমাৰ OTPটো ইয়াত আহি গ'ল। আহি যোৱাৰ পিছত এতিয়া আমি OTPটো ছাবমিট কৰিম। তেতিয়া কৈ আছে যে মোৰ পাছপৰ্ট বনাব পৰা নাই, পাছপৰ্টটো মানে জেনেৰেট কৰিব পৰা নাই। তো মই এতিয়া মই দেখাই দিছোঁ। এতিয়া মই নাজিম এইটো মই চিলেক্ট কৰিছোঁ, দেখিছেনে। ইয়াত তোমাৰ যোনটো ফাৰ্ষ্ট আখৰটো হয় সেইটো তোমাৰ কেপিটেল লেটাৰ দিবা, বাকীকেইটা স্মল লেটাৰ দিবা। তাৰপিছত যিকোনো স্পেচিয়েল কেৰেক্টাৰ এটা চিলেক্ট কৰিবা, যেনেকৈ এতিয়া মই ডাইৰেক্ট চিলেক্ট কৰিছোঁ। কৰাৰ পিছত যিকোনো দুটা সংখ্যা দি দিব পাৰা, ঠিক আছে। টোটেল তোমাৰ 8টা হ'ব লাগে। 8টাতকৈ তলত হ'লে তোমাৰ মানে পাছপৰ্টটো জেনেৰেট নহ'ব, ঠিক আছে। তো ইয়াত তোমাৰ এতিয়া হৈ গ'ল। চেম টু চেম আকৌ তোমাৰ তলতো এনেকৈ দি দিবা। মই ইয়াত যোনটো এইটো পাছপৰ্টটো দিলোঁ না, মই যোনটো তোমাৰ পাছপৰ্টটো দিলোঁ সেইটো তোমাৰ চেম টু চেম তলতো দি দিবা, ঠিক আছে। দি দিয়াৰ পিছত তোমাৰ ছাবমিট কৰি দিবা। তোমাৰ পাছপৰ্টটো জেনেৰেট হৈ গ'ল। হৈ যোৱাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাবা। ইয়াত তোমাৰ কৈছে 12 মাহৰ কাৰণে তোমাৰ 2500 টকাকৈ দিব, 12 মাহৰ কাৰণে, ঠিক আছে। তাৰপিছত ইয়াত তোমাৰ ডকুমেণ্ট বিশেষ এনেকৈ ডকুমেণ্ট আপলোড কৰিব নালাগে। বহুত কেণ্ডিডেটে মোক কৈ আছে যে দাদা PRC লাগিবনে, দাদা মোৰ ইনকম চাৰ্টিফিকেট লাগিবনে। তো মই সেইখিনি কেণ্ডিডেটে ক'ব বিচাৰোঁ যে মোৰ ভিডিঅ'টো চাবা, তাত তুমি কথাটো বুজি পাবা। এইটো চোৱা, মই তোমালোকক কৈছোঁ যে আধাৰ কাৰ্ড আৰু
গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট বা প্ৰভিজনেল চাৰ্টিফিকেট, ঠিক আছে। এই দুটা বস্তুহে লাগে ইম্পৰ্টেণ্ট, ঠিক আছে। আপলোড কৰিব লাগে, বাকীখিনি তোমাৰ আপলোড কৰিব নালাগে। আৰু তোমাৰ কি কি ডকুমেণ্ট লাগে মই ষ্টেপ বাই ষ্টেপ দেখাই গৈ থাকিম। আৰু মই এইখন চাওক, মই এখন লিষ্ট এখন শ্ব' কৰিছোঁ। ইয়াত যি ডকুমেণ্ট আছে এইখিনি ডকুমেণ্টেই লাগিব, তাতকৈ ডকুমেণ্ট আৰু বেলেগ একো নালাগে, ঠিক আছে। তো বাকী আমি প্ৰচিডটো এপ্লাইটোত ক্লিক কৰিম, ঠিক আছে। প্ৰচিডটোত এপ্লাইটোত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে তো বহুত কেণ্ডিডেটে ভাবি আছে চাগে যে দাদা এইটো এনেকৈ একো ভিডিঅ' দিয়াই নাই, তেনেহ'লে কমেণ্টৰ কথা যে কৈ আছে এইটো কিয় কৈ আছে, মিছাই কৈ আছে নেকি? মই মিছাই কোৱা নাই, কাৰণ যোনটো তোমাৰ ৰেকি পাফিডি ইউটিউব চেনেল হয়, তাত তোমাৰ এনেকৈ এটা মানে হাউ টু এপ্লাই ওপৰত এটা ভিডিঅ' দিয়া গৈছে। তো তাত মোৰ যোনটো নাম্বাৰ হয় সেইটো মোৰেই নাম্বাৰ হয়। তাত তুমি চাবা হেল্পলাইন হিচাপত যোনটো নাম্বাৰ আছে সেইটো নাম্বাৰ মোৰে হয়, ঠিক আছে। আৰু সেই নম্বৰটো মাধ্যমে দি পেলাই বহুত কেণ্ডিডেটে এপ্লাই কৰি আছে বা আমি কৰি দি আছোঁ, ঠিক আছে। আৰু যদি তোমালোকে ভাবিছা যে আমি এনেকৈ এপ্লাই কৰিব নোৱাৰিম, পাৰিলে আমি দাদাকে দিওঁ, দাদাই কৰি দিব, ঠিক আছে। তো এইটো আমি কৰি দিম, কিন্তু ফাৰ্ষ্ট অফ অল আমাৰ ছাবস্ক্ৰাইবাৰ হ'ব লাগিব, এক নম্বৰ কথা। সেইটো তোমাৰ ডিছকাউণ্ট দিম একচুৱেলি যদি আমাৰ ছাবস্ক্ৰাইবাৰ হয়। যোনটো আমাৰ চিম্পল অনলাইন গাইড ইউটিউব চেনেল হয়, যোনটোত মানে এতিয়া মই ভিডিঅ'টো আপলোড কৰিম, সেইটো চেনেলৰ তুমি ছাবস্ক্ৰাইবাৰ হ'ব লাগিব। তেতিয়া আমি 50% অফ দিম, ঠিক আছে। 50% মানে যেতিয়া মানে আমি এপ্লাই কৰোঁতে যেতিয়া আমি 100 ৰুপিজ ৰাখোঁ, তেতিয়া আমি 50 ৰুপিজ ৰাখোঁ, ঠিক আছে। ছাবস্ক্ৰাইবাৰ আমাৰ হ'ব লাগিব। আৰু যেতিয়া আমি ডকুমেণ্ট খুজিম তাৰ আগতে আমাক ছাবস্ক্ৰাইব কৰি পেলাই স্ক্ৰীনশ্বট এটা মাৰি পেলাই আমাৰ হোৱাটছআপত চেণ্ড কৰিব লাগিব। তেতিয়া আমি 50% আমি অফ কৰিম, ঠিক আছে। তো আমি 50 ৰুপিছত তেতিয়া আমি কৰি দিম। তো বাকী নাম্বাৰ এটা মই শ্ব' কৰিছোঁ, এইটো চাওক, এইটো এটা নম্বৰ শ্ব' কৰিছোঁ। এই নম্বৰটো দি পেলাই আমাক যোগাযোগ কৰিব, তো আমি এপ্লাইটো কৰি দিম, ঠিক আছে। আৰু বাকী এতিয়া এই ফৰ্মখন কেনেকৈ ফিল আপ কৰে মই ষ্টেপ বাই ষ্টেপ দেখাই থাকিম, চাই থাকিব আৰু স্ক্ৰিপ্ট নকৰিব, ঠিক আছে। তাৰপিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। দেখা পোৱাৰ পিছত এতিয়া ইয়াত আমি পোনপ্ৰথমে কেণ্ডিডেটৰ নামটো ভৰাম। নামটো ভৰোৱাৰ পিছত মানে যোনটো আধাৰ কাৰ্ডত নাম আছে সেইটো নাম আমি ইয়াত ভৰাম, কাৰণ ওপৰত লিখা আছে দেখিছানে। তো আধাৰ কাৰ্ডত নামটো যেনেকৈ আছে আমি সেনেকৈ ভৰাম, ঠিক আছে। আৰু পিছত নেক্সট ইয়াত আমি ফাদাৰ নেম বা মাদাৰ নেম ভৰাম। যদি কিছুমান কেণ্ডিডেটৰ এনেকৈ ফাদাৰ নাথাকিব পাৰে, মাদাৰ থাকিব পাৰে, মাদাৰ নামটো দিব পাৰে ইয়াত, ঠিক আছে। এইটো ঘৰত মাদাৰ নামটো দিব পাৰিম। তাৰপিছত ইয়াত ডেট মান্থ ইয়াৰ এই এখন যোনখন হেৰি আছে কেলেণ্ডাৰ আছে, ইয়াত আমি চিলেক্ট কৰি পেলাই আমি ডেট মান্থ ইয়াৰটো ইয়াত দিব লাগিব, ঠিক আছে। দিয়াৰ পিছত ইয়াত আমি জেণ্ডাৰটো চিলেক্ট কৰিম। জেণ্ডাৰ চিলেক্ট কৰিম, ইয়াত মেল ফিমেল বা ট্ৰান্সজেণ্ডাৰ বা না বুলি দিব পাৰোঁ, ঠিক আছে। তো মইতো ৰিকমেণ্ড কৰিম এইটোৱে যে তোমালোকৰ যোনটো জেণ্ডাৰ হয় সেইটো চিলেক্ট কৰিবা, ঠিক আছে। তো এইটো মই ফিমেলটো চিলেক্ট কৰি দেখাইছোঁ। তাৰপিছত বাকী ইয়াত ফোন নম্বৰটো থাকিবই, মানে ফোন নম্বৰটো এইটো ঘৰতে ইমেইল আইডিত তোমাৰ ফোন নম্বৰ ঘৰটো আহি থাকিব, ঠিক আছে। মানে ফোন নম্বৰটো আহি থাকিব ইমেইল আইডিত। যেতিয়া তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবা, কৰাৰ পিছত ইয়াত চাবা, যেতিয়া এইটো পেজ পাবাহি ইয়াত তোমাৰ ইমেইল আইডি যোনডোখৰ জেগাত আছে তাতে তোমাৰ ফোন নম্বৰটো থাকিব, ইমেইল মানে আৰু তোমাৰ যোনটো ফোন নম্বৰ আছে সেইটো ঘৰ খালী থাকিব, ঠিক আছে। তো সেইটো আঁতৰাই পেলাই ইয়াত তোমাৰ ইমেইল আইডিটো দিবা। তো মেণ্ডেটৰী হয়, ইমেইল আইডি লাগিবই। আৰু ইয়াত তোমাৰ ফোন নম্বৰটো দিবা, ঠিক আছে। ফোন নম্বৰটো দিবা। আৰু ইয়াত তোমালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো দিবা। আৰু এইটো ঘৰত তোমালোকৰ পেন নম্বৰটো দিবা, ঠিক আছে। পেন কাৰ্ডৰ নম্বৰটো দিবা। আৰু এইটো ঘৰত বহুত কেণ্ডিডেটে কৈ আছে যে এনৰলমেণ্ট নাম্বাৰ এইটো কি নম্বৰ হয়। মোক কেণ্ডিডেটে বহুতে আমাক ফোন কৰি পেলাই সুধিছে, দাদা এনৰলমেণ্ট নম্বৰ মানে কি, এইটো কি নম্বৰ হয়, এইটো কোনটো দিম। তো এইটো নম্বৰ মানে এনৰলমেণ্ট নম্বৰটো তোমালোকে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব পাৰা। এনৰলমেণ্ট নম্বৰ মানে তোমালোকৰ ৰোল নম্বৰটো হয়, ঠিক আছে। ছেভ কৰিবা। ফাৰ্ষ্ট তোমাৰ এই গোটেইখিনি ডিটেইলছ ভৰাবা, ভৰাই পেলাই ছেভ কৰিবা পোনপ্ৰথমে, ঠিক আছে। ছেভ কৰি পেলাই এইটো ছাবমিট কৰিবা, অপশ্যন আহে, ঠিক আছে। তোমালোকক ষ্টেপ বাই ষ্টেপ দেখাই ছাবমিট কৰিলোঁ। ছাবমিট কৰাৰ লগে লগে এইটো চাওক, ছাবমিট কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ দেখা পাইছে। তো ইয়াত এতিয়া আমি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। চ' যোনটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াত চাব ডিভিজন আছে, তো চাব ডিভিজন আছে বা চাৰ্কলো চিলেক্ট কৰিব পাৰে, ঠিক আছে। তো ইয়াত মই মৰিগাঁও চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াত আমাৰ পিন নম্বৰটো দিবলৈ দিছে, তো এইটো পিন নম্বৰটো দি দিবা। পিন নম্বৰটো দিয়াৰ পিছত বাকী তোমাৰ এইটো ইণ্টাৰফেচ মানে ইয়াত তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আহিব। এডুকেশ্যন কোৱালিফিকেশ্যনত তোমালোকৰ যোনটো ইউনিভাৰ্চিটি হয়, যোনটো কলেজ হয়, সেইটো চিলেক্ট কৰিবা। মানে প্ৰথম ইউনিভাৰ্চিটি চিলেক্ট কৰিলোঁ। ইউনিভাৰ্চিটি চিলেক্ট কৰাৰ পিছত ইয়াত তোমালোকৰ যোনটো কলেজ হয় সেই কলেজটো চিলেক্ট কৰিবা, ঠিক আছে। তো চিলেক্ট কৰাৰ পিছত তো ইয়াত তোমাৰ আহি গ'ল মানে হেৰিটো আহি গ'ল, ডিষ্ট্ৰিক্টটো আহি গ'ল, কোন কলেজ মানে লোকেশ্যনটো আহি গ'ল, কোন এতিয়া ধৰি লওক যে মই যোনজন কেণ্ডিডেটৰ এপ্লাই কৰি আছোঁ তেখেত হ'ল মৰিগাঁও ডিষ্ট্ৰিক্টৰ আৰু তেখেতে পঢ়িছে নগাঁও ডিষ্ট্ৰিক্টত, ঠিক আছে। তো ইয়াত আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰি নিদিব আকৌ। যোনখন ডিষ্ট্ৰিক্টত পঢ়িছিলে সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব, ঠিক আছে। তো এইটো চিলেক্ট কৰিলোঁ নগাঁও। তাৰপিছত চিলেক্ট কৰাৰ পিছত ইয়াত তোমাৰ কি মানে হেৰি ষ্ট্ৰীমটো কি আছিলে সেইটো আহিছে, বি এছ চি কৰিছে। তো মই বি এছ চি চিলেক্ট কৰিম। বি এছ চি চিলেক্ট কৰাৰ পিছত ইয়াত আমি যোনটো পাছিং ইয়েৰটো চিলেক্ট কৰিব লাগে, ঠিক আছে। তো পাছিং ইয়েৰটো আমি চিলেক্ট কৰিম।
ইয়াতো 2025টো ইয়াত চিলেক্ট থাকিব তাৰপিছত আমি ইয়াত মান্থ চিলেক্ট কৰিম মান্থটো চিলেক্ট কৰিম মান্থ চিলেক্ট কৰিলোঁ তাৰপিছত তোমাৰ ডেটটো চিলেক্ট কৰি দিছোঁ এইটো চিলেক্ট কৰিলোঁ তাৰপিছত ইয়াত তোমাৰ বেংক ডিটেইলছ আহিব বেংক ডিটেইলছটো ইয়াত তোমালোকৰ যোনজন কেণ্ডিডেটৰ নাম হয় মানে বেংকৰ পাছবুকত লিখা আছে সেই নামটো লিখিবা ইয়াত লিখাৰ পিছত ইয়াত তোমালোকৰ হেৰিটো একাউণ্ট নাম্বাৰটো দিবা ঠিক আছে এইটো ঘৰত একাউণ্ট নাম্বাৰ আছে দিছে না বেংক একাউণ্ট নাম্বাৰ তো ইয়াত একাউণ্ট নাম্বাৰটো দিবা তাৰপিছত বাকী ইয়াত তোমালোকৰ কোনটো বেংক হয় বেংকটো ইয়াত চিলেক্ট কৰিবা চিলেক্ট কৰাৰ পিছত ইয়াত তোমালোকৰ ব্ৰাঞ্চটো আহিব ঠিক আছে ইয়াত মই ধৰি লোৱা ইয়াত মই PNB চিলেক্ট কৰিম পাঞ্জাৱ নেশ্যনেল বেংক মই এইটো চিলেক্ট কৰিলোঁ চিলেক্ট কৰাৰ লগে লগে ইয়াত চাওক গোটেইখিনি ইয়াত মানে যিমান বেংক আছে তো গোটেই বেংকখিনি আহি গৈছে ঠিক আছে তো সেই অনুসৰি মানে চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত বাকী ইয়াত IFSC কোডটো অট'মেটিকলি শ্ব' কৰিব এতিয়া চাওক মই ইয়াত যেতিয়া চিলেক্ট কৰিলোঁ চিলেক্ট কৰাৰ পিছত ইয়াত চাওক এইটো IFSC কোড ইয়াত যদি আপোনালোকৰ বেংক নামটো পালে মানে অকণমান খেলি মেলি পাই আছে তেতিয়া আপুনি ইয়াত আপোনালোকৰ যোনটো IFSC কোডটো চেক কৰিব IFSC কোডটো যদি মিলি যায় তেনেহ'লে সেইটোৱে তোমালোকৰ ব্ৰাঞ্চ হয় ঠিক আছে তো এইটো চিলেক্ট কৰিব কৰাৰ পিছত তললৈ আহিব ইয়াত তোমাৰ ডকুমেণ্ট আপলোড ঠিক আছে তো ডকুমেণ্ট আপলোডত বহুত কেণ্ডিডেটে কৈ আছে যে মোৰ ডকুমেণ্ট এইটো আপলোড হোৱা নাই সেইটো আপলোড হোৱা নাই কেনেকৈ চাওক এইটো কাৰণ চাৰ্ভাৰ প্ৰব্লেম হৈ আছে সেইটো কাৰণে এইটো প্ৰব্লেম দেখাব পাৰে তো মই আপলোড কৰি পেলাই দেখাই দি আছোঁ এতিয়া মই ইয়াত আপোনাৰ ডকুমেণ্টটো আপলোড কৰিম ডকুমেণ্টটো আপোনাৰ মিনিমাম 200 KB ৰাখিব তাতকৈ তলত ৰাখিব পাৰিলে 200 KB তলত ৰাখিব ওপৰত নিনিব আৰু যোনটো ফৰ্মেট হয় সেই ফৰ্মেটটো মানে যি ডকুমেণ্ট আপলোড কৰিব আপলোড কৰাৰ নামটো দি দিব পাৰে ঠিক আছে তো এইটো মই আধাৰ কাৰ্ডটো আপলোড কৰিম ইয়াত এইটো ক্লিক কৰি আধাৰ কাৰ্ড আপলোড কৰিম আপলোড কৰি পেলাই অকণমান টাইম ৱেইট কৰিব ৱেইট কৰাৰ পিছত ইয়াত অট'মেটিকলি শ্ব' কৰিব ঠিক আছে নে এইটো চাওক আধাৰ কাৰ্ডটো যেতিয়া বহুত কেণ্ডিডেটে কি কৰিছে ডকুমেণ্টটো আপলোড কৰিছে এইখিনি জেগাত গ্ৰীণ টিক আহিছে এইটো চাওক চুকলে ৰাইট চাইডে চুকলে চাব তাত আপোনাৰ এইটো চাওক এইখিনি জেগাত আপোনাৰ গ্ৰীণ টিক দেখিছে ভাবিছে যে আপলোড হৈ গ'ল কিন্তু আপলোড হোৱা নাই এইটো চাওক আপলোড হ'লে এনেকৈ এটা অপশ্যন দেখাব ঠিক আছে এইটোহে আপলোড হৈছে ঠিক আছে বাকী তোমাৰ যদি আপলোড নহয় তেনেহ'লে এনেকৈ থাকিব এইটোৰ ৰকমত থাকিব ঠিক আছে তো আপলোড হোৱা নাই মানে তো এনে আপলোড নোহোৱাকৈ আপলোড কৰি দিলে মানে হেৰি ছাবমিট কৰি দিলে আপলোড হৈ যাব মানে ছাবমিট হৈ যাব কিন্তু পিছত তোমাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব ঠিক আছে তো সেইটো মন কৰিবা আৰু ইয়াত মই আধাৰ কাৰ্ডটো আপলোড কৰিলোঁ ইয়াত আমি মাৰ্কশ্বিটটো গ্ৰেজুৱেশ্যনৰ প্ৰথম চাৰ্টিফিকেট ঠিক আছে প্ৰথম চাৰ্টিফিকেটটো আপলোড কৰিলোঁ আপলোড কৰি পেলাই তোমালোকে অকণ টাইম ৱেইট কৰিবা কাৰণ যেতিয়ালৈকে আপলোড নহয় তেতিয়ালৈকে আকৌ আপলোড কৰিব নাচাবা ঠিক আছে এতিয়া চোৱা এইটো আপলোড হৈ গ'ল চাৰ্টিফিকেটটো আপলোড হৈ গ'ল এতিয়া মই মাৰ্কশ্বিটটো আপলোড কৰিম এতিয়া মাৰ্কশ্বিট আপলোড কৰিম ঠিক আছে ইয়াত চাৰ্টিফিকেট মাৰ্কশ্বিট দুইটা আপলোড কৰিবা কাৰণ পিছত প্ৰব্লেম হ'ব পাৰে ঠিক আছে ইয়াত অকল চাৰ্টিফিকেট দেখাইছে চাৰ্টিফিকেট নহ'লে প্ৰভিজনেল চাৰ্টিফিকেট আপলোড কৰিব দিছে তো ইয়াত তুমি চাৰ্টিফিকেটটো আপলোড কৰিবা মানে প্ৰভিজনেল চাৰ্টিফিকেট যদি আছে আপলোড কৰিবা প্লাছ তোমালোকৰ মাৰ্কশ্বিটটো আপলোড কৰিবা ঠিক আছে তো আপলোড কৰা অপশ্যন আছে যেতিয়া আপলোড কৰি দিবা ঠিক আছে আপলোড কৰিবা কৰাৰ পিছত ইয়াত তোমাৰ সেলফ ডিক্লেৰেশ্যনটো এই দুইটা তুমি টিক কৰিবই লাগিব কৰি পেলাই তাৰপিছত এইটো যোনটো কেপচাৰ আছে ইয়াত ভৰাই পেলাই ফাইনেল ছাবমিট কৰি দিবা তোমাৰ আঁচনিটো কমপ্লিট এপ্লাই হৈ যাব ঠিক আছে তো ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আজিৰ কাৰণে বাই বাই জয় আই অসম